নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত মোৰ অন্য এটা মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া গীটাৰ চিটাৰলৈ মই যাবলৈ ওলাইছোঁ ইউনিভাৰ্চিটিলৈ বুলি যিহেতু আমাৰ এনুৱেল উইক কাইলৈৰ পৰা আৰম্ভ হ'ব ল'ৰালৈকে মই পালোঁগৈ কলেজ ল'ৰালৈকে লাগি গ'লোঁ প্ৰেক্টিছৰ কাৰণে এইকেইদিন ফুল অন প্ৰেক্টিছত লাগি আছোঁ ঘৰ পাওঁতেও মোৰ বহুত গধূলি হৈছেগৈ যিহেতু ইউনিভাৰ্চিটিৰ পৰা ওলাওঁতেও দেৰি হৈছে দেৰিলৈকে প্ৰেক্টিছ কৰি আছোঁ দেখিছে ছাৰেও আমাৰ লগত অলপ গান গাইছে ছাৰে বহুত বেছি ধুনীয়া গান গায় গীটাৰ বজায় চ' আমি অলপ জেমিং কৰিলোঁ ধুনীয়াকৈ গান চান গালোঁ তাৰপিছত দেখিছেনে লক্ষ্য ফটো আমি কৰি আছে টিফিনো খালোঁ ভোক লাগি আছিলে বহুত ৰাতিপুৱাৰ পৰা একো খোৱা নাই খাই ল'লোঁ ধুনীয়াকৈ তাৰপিছত আকৌ আমাৰ দিহানামৰ প্ৰেক্টিছ আৰম্ভ হ'ল প্ৰেক্টিছ কৰিলোঁ গানৰ দেখিছেনে লক্ষ্য হাই কৈছে আপোনালোকক খালি মই ভইচটো দিয়া নাই তাৰপিছত বেডমিণ্টনৰ খেল হৈ আছে তাৰপিছত লক্ষ্য আকৌ উস্তাদি মাৰিবলৈ ময়ো অকণমান খেলোঁচোন মই বোলো বাদ দে তই এনেও নোৱাৰ তাৰপিছত মই ঘৰলৈ গ'লোঁ ঘৰ গৈ আকৌ বহুত বেছি কাম আছে ল'ৰালৈকে আকৌ ভাইটিৰ লগত বজাৰলৈ যাব ওলালোঁ অনেষ্টলি গাইজ লাইফত ইমান দোকান ঘূৰি পোৱা নাছিলোঁ আজি যিমান দোকান ঘূৰিলোঁ মানে বস্তু বিচাৰি মই পাগল হৈ গৈছোঁ মই কি কওঁ আপোনালোকক বুজাব নোৱাৰোঁ মানে মই যোৰহাটৰে মানুহ কিন্তু মানে এতিয়া মই কনফিউজ মাৰি গৈছোঁ মানে কোনটো গ'লে কি হয় পাত্তা পোৱা নাই যিহেতু আমাৰ কাইলৈ গ্ৰুপ ডান্সৰ কম্পিটিশ্যন আছে সেইকাৰণে মই চবৰে কাৰণে বস্তু কিনিবলৈ আহিছিলোঁ ফাইনেলি এখন দোকানত বিচাৰি পালোঁগৈ বস্তুকেইটা লৈ আকৌ ল'ৰালৈকে ঘৰ উভতিছোঁ তাৰপিছত ভাইটিয়ে ক'লে বোলে ভোক লাগিছে কিবা এটা খাওঁ বৈ মই বোলো মোৰ ওচৰত এটকাও নাই তই খোৱা যদি খোৱা তাৰপিছত সিয়ে খোৱালে তাৰপিছত গাখীৰ চাহ আৰু গজা খালোঁ ফাইনেলি মানে আজি কি হৈছে মই ইমান হেভিকৈ খাবলৈ পোৱাই নাই অলপকৈ খাই আছোঁ সেইকাৰণে মই আকৌ ক'লোঁ বোলো তোৰ ওচৰত যদি আৰু পইচা আছে প্লিজ মই আৰু এটা মিঠাই খাওঁ তাৰপিছত সি মোক কচৰি খোৱালে মিঠাইও খোৱালে তাৰপিছত ধুনীয়াকৈ পেট চেট ভৰাই চাহ তাহ খাই আকৌ মোক কাপোৰ আনিব আছে চিলোৱা কাপোৰ আনিলোঁ অ'কে টাটা বাই বাই আজিলে এয়াই